আজি আমি বিটিআৰ অঞ্চল আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়া সন্মানীয় প্ৰমোদ বড়ো ডাঙৰীয়া তেখেতে আজীৱন সংগ্ৰামী হয় আজীৱন সংগ্ৰামী আৰু তেখেতে আজীৱন সংগ্ৰাম কৰি আহি পেলাই তেখেতে কি কৰিছে আজি বিটিআৰ চুক্তি কৰিলে অসম চৰকাৰৰ লগত লগ লাগি পেলাই ভাৰত চৰকাৰৰ লগত গৈ পেলাই তেখেতে যি বিটিআৰ চুক্তি কৰিলে সেই বিটিআৰ চুক্তিৰ মাধ্যমেৰে আজি আমাৰ বিটিআৰ অঞ্চলৰ যিখিনি মানুহ আছে আমাৰ বিভিন্ন জাতি জনগোষ্ঠী বিভিন্ন ধৰ্ম বিভিন্ন ভাষা এই আটাইবিলাক মানুহক একলগ কৰি লৈ পেলাই তেখেতে কি কৰিব বিচাৰিছে বিটিআৰখন সকলোকে এক সমানে হাতত হাত ধৰাই পেলাই আগবঢ়াই লৈ যাব বিচাৰিছে এইটো তেখেতৰ এটা মহান লক্ষ্য আৰু এই মহান লক্ষ্যটোৰ কথা আমি লক্ষ্য কৰি পেলাই যিহেতু তেখেত আজীৱন সংগ্ৰামী হয় আজীৱন সংগ্ৰামী বুলি ক'লে ভুল নহ'ব আমাৰ গতিকে তেখেতৰ যিটো আদৰ্শ তেখেতৰ যিটো নেকি উদ্দেশ্য এই উদ্দেশ্যত আমি সহযোগ দিছোঁ আমি ভাল পাইছোঁ আমি যিমানবিলাক আমাৰ বিটিআৰ অঞ্চলত বড়োৰ বাহিৰে অনা বড়ো সংস্থা আছে কোচ ৰাজবংশী হওক বঙালী হওক নেপালী হওক আদিবাসী হওক বা আৰু বিভিন্ন ধৰণৰ হওক আটাইবিলাক মানুহে আমি তেওঁক সমৰ্থন দিছোঁ আৰু তেখেতৰ যিটো নেকি উদ্দেশ্য সেই উদ্দেশ্য যাতে তেখেতক আমি ফলৱতী কৰাব পাৰোঁ তাৰ কাৰণে আমি আজি এই বিটিআৰ চুক্তিত সাফল্যমণ্ডিত কৰাৰ কাৰণে আমি সকলোবিলাকে লগ লাগিছোঁ গতিকে তেখেতক আমি আশা ৰাখিছোঁ তেখেতে এইবাৰ আমাৰ যিটো বিটিআৰ চুক্তিৰ পিছত যিটো আমাৰ ইলেকশ্যন হ'ব আমি জানিব পাৰিছোঁ যে অহা ডিচেম্বৰত ইলেকশ্যনটো হ'ব আৰু সেই ইলেকশ্যনত আমি তেখেতক একদম সংখ্যাগৰিষ্ঠভাৱে আমিতো ভাবিছোঁ 40ৰ ভিতৰত 40খন আসনে আমি পাম কিন্তু তথাপিতো 40খন নাপালেও আমি 30ৰ ওপৰত 35খন আসন হ'লে আমি লৈ পেলাই তেখেতক নিৰংকুশ সংখ্যাগৰিষ্ঠতা দি পেলাই আমি যাতে তেখেতক আমি শ্বিফ্ট কৰিব পাৰোঁ আমাৰ বিটিআৰৰ যাতে তেখেতক শ্বিফ্ট কৰিব পাৰোঁ শ্বিফ্ট কৰি পেলাই আমি আমাৰ উন্নয়নৰ কথা চিন্তা কৰিছোঁ আমি কোনো অসমীয়া ভাষী বুলি বা নেপালী ভাষী বুলি বঙালী ভাষী বুলি এনেকুৱা ধৰণৰ কথা আমি চিন্তা কৰা নাই বা কোচ ৰাজবংশী বুলি পেলাই বা কোনোবা বেলেগ সংগঠন বুলি পেলাই আমি ভবা নাই মাত্ৰ ভাবিছোঁ যে প্ৰমোদ বড়ো এজন হৈছে সহজ মানে সাংঘাতিকভাৱে মানে আমাৰ বিটিআৰৰ উন্নয়ন কৰিব বিচৰা এজন ব্যক্তি তেখেতক আমি সহযোগিতা দিব বিচাৰিছোঁ আৰু তেখেতক সহযোগিতা দি পেলাই আমি বিটিআৰ অঞ্চলখন উন্নয়ন কৰিব বিচাৰিছোঁ আমাৰ লক্ষ্য এইটোৱে আৰু আমি আটাইয়ে ইয়াত সহযোগ দিয়াটো আমি বিচাৰোঁ আমি সকলোৱে বিচাৰোঁ অকল মই নহয় আমি বিটিআৰত যিমানবিলাক জনগোষ্ঠী আছোঁ আটাইবিলাকে ইয়াত সহযোগ দি পেলাই আমি বিটিআৰ চুক্তিখন সাফল্যমণ্ডিত কৰিব লাগে এইটো হৈছে আমাৰ আটাইতকৈ ডাঙৰ লক্ষ্য এইটোৱে মোৰ কামনা